ৰঙিয়াত ৰাইজৰ দলক উষ্ম আদৰণি। যোৱাকালি বৃহস্পতিবাৰে ৰঙিয়া চহৰৰ মাজমজিয়াত অৱস্থিত কৃষক শ্বহীদ ভৱনত কৃষক মুক্তি আৰু অসমৰ ৭০টাকৈ জাতীয় জনজাতীয় সংগঠনসমূহৰ ঐক্যবদ্ধ প্ৰচেষ্টাত জন্ম লোৱা ৰাইজৰ দল নামেৰে আঞ্চলিক ৰাজনৈতিক দলটোক উষ্ম আদৰণি জনাই সভা অনুষ্ঠিত কৰা হয়। প্ৰথমে ৰঙিয়া ৰাইজমেলৰ কৃষক শ্বহীদ স্মৃতিস্তম্ভৰ বেদীত কা আন্দোলনত শ্বহীদ হোৱা ৫জন ব্যক্তিৰ প্ৰতিচ্ছবিত মালাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি দলটোৰ জ্যেষ্ঠ নেতা ৰাজ্যিক আহ্বায়ক তথা সদস্যসকলে। ইয়াৰ পিছতে শ্বহীদ বেদীত গামোচা আৰু স্মৃতি তৰ্পণ কৰা হয়। দলটোৰ ৰাজ্যিক আহ্বায়ক অনিল বৰুৱে সংবাদ মাধ্যমক সম্বোধন কৰি জনায় যে সাম্প্ৰতিক ফেচিবাদী ভ্ৰষ্টাচাৰী বিজেপি দলক উৎসাহ কৰিবলৈ জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে ৰাইজৰ দ্বাৰা গঠিত ৰাইজৰ দলত যোগদান কৰিবলৈ আহ্বান জনায়। আনহাতে দলটোৰ ৰাজ্যিক আহ্বায়ক জিতুল ডেকাই সাংবাদিকক এক প্ৰশ্নৰ উত্তৰ দি কয় যে বীৰ লাচিত সেনাৰ লগত কোনো মনোমালিন্য হোৱা নাই আৰু ইতিমধ্যে এই বিষয়ত বিতৰ্ক কৰা নেতাজনক তেওঁলোকৰ সংগঠনে বহিষ্কাৰ কৰিছে বুলিও জনায়। ইয়াৰ উপৰি জ্যেষ্ঠ নেতা হৰেশ্বৰ বৰ্মনে মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দলৰ প্ৰতি শংকিত হৈ আবোল তাবোল বকিবলৈ আৰম্ভ কৰা বুলিও ক্ষোভ প্ৰকাশ কৰে। উল্লেখযোগ্য যে গামোচা সংস্কৃতি পৰিহাৰ কৰি আজিৰ সভাত কোনো লোককে গামোচাৰে আদৰণি নজনাই শ্বহীদ বেদীত গামোচা আঁৰি দিয়া কাৰ্যই সকলোকে আকৰ্ষিত কৰে। উল্লেখ্য যে আজিৰ অনুষ্ঠিত সভাত নতুন আঞ্চলিক দলটোৰ প্ৰতি ৰাইজৰ ব্যাপক সঁহাৰি উৎফুল্লিত কৰি তুলিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ কৰ্মকৰ্তাসকলক। অনাগত দিনত দলটোৰ ৰাইজৰ মাজলৈ লৈ যোৱাত কিমান দূৰ সফল হয় সেয়া হ'ব লক্ষণীয়। আশা আকাংক্ষা পূৰণ কৰিব পাৰোঁ। গতিকে এই আমি সকলোৱে আমি আজি ৰাইজৰ দল আমি গঠন কৰিছোঁ। গতিকে নিশ্চয় আমাক ৰাইজে আঁকোৱালি ল'ব, কাৰণ আজি বিজেপি চৰকাৰে অসমৰ ওপৰত যিবিলাক আইন জাপি দিছে এই আইনবিলাকে অসমক সংলগ্ন ধ্বংস কৰিব। তেওঁলোকে কা আনিলে, তেওঁলোকে আই আনিলে, তেওঁলোকে বৃহৎ নদীবান্ধ বান্ধি অসমৰ আপোনাৰ যি আমাৰ জৈৱ বৈচিত্ৰ্য, আমাৰ যি পানীৰ অধিকাৰ, এই পানীৰ অধিকাৰক তেওঁলোকে কাঢ়ি লৈ গৈ আমাৰ কৃষকসকলক, আমাৰ মাছমৰীয়া ৰাইজক তেওঁলোকে ধ্বংসৰ গৰাহলৈ ঠেলি দিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। গতিকে এই চৰকাৰখন আমি কেতিয়াও অসমত কেতিয়াও মানি নলওঁ। এই চৰকাৰখন আমি অফৰাবই লাগিব। গতিকে এই চৰকাৰখন অফৰাবলৈ হ'লে আমি সকলো ৰাইজৰ দলৰ লগত যোগ হৈ আমি তাক এটা 2021ত ৰঙিয়াৰ পৰা চৈয়দৰ মুস্তাফা আহমেদৰ ৰিপৰ্ট নিউজ অসম। আমি উৎখাত কৰিবই লাগিব। স্পষ্ট কথাটো আপোনাৰ